গাড়ীও এখন অহা নাই কিহতে যাম যাবলৈ যে একদম মানে কি যে ৰাস্তা গাড়ী এখন নাপাওঁ ইয়াত কাক সুধিম মোকতো থবলৈ কোনোবা মানুহ এটা লাগিব মোক কাকো চিনিও নাপাওঁ এডোখৰ জেগাত বহুত টেনচনে হৈ গ'ল এই ভাইটিটো সুধি চাওঁ দেই সেইটো ভাল বসন্ত তুমি জানমণি বহাগত প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত কোন আহিছে কৈ কেলা পালো আজি বাচ্চু ভাইটি মানে এফালে আহিছিলো মানে গাড়ী এখনো পোৱা নাই মোৰ ওচৰত মানে মোবাইলো নাই মানে কণ্টেক্ট কৰিবলৈ আৰু কাকো চিনিও নাপাওঁ এডোখৰত মোক থৈ আহিব নেকি এডোখৰলৈকে কিলাব পাৰিম তোক সহায় মানুহটো দেখি কৰিব মন যায় যাব তোৰ কাম হৈ যাব মই কৰি দিম নহয় তোৰ কাম তই চিন্তা নকৰিবিচোন মই তোৰ কাম কৰি দিম কিন্তু এইটো অলপ লাগিব আৰু নহ'লে যে মোৰ এইখনত তেলটো কেনেকৈ ভৰাম লাগিব নেকি কিমান লাগিব দাদা পইচা পইচাটো মই দিম নহয় আপোনাক আপুনি খালি মোক মাত্ৰ থৈ আহক মোৰ গাড়ী নাই কাৰণেহে মোৰ মোবাইলো নাই আৰু মানুহ ঘৰৰ ওচৰত চিনি নাপাওঁ নহয় দাদা সেইকাৰণে আপোনাক মই হেল্প কৰিছোঁ পইচা আপোনাক কিমান লাগিব বাৰু কওকচোন দাদা পইচা 500 আছে আপোনাক যদি গোটেইটো দি দিওঁ মই কেনেকৈ চলিম বাৰু মোৰ চলিম মোৰ পইচা নাই মানে অলপ কিবা এটা আপোনাৰ খুচুৰা পইচা হ'ব নেকি কৰি লওক না মই সেই চব নাজানো মোক পইচা 500 লাগিবই পইচা 500 আছে যদি 500 দি দিওঁ গোটেইটো মোক পইচা 500 লাগিব তেতিয়াহে তোক মই থৈ নহ'লে তই বেলেগ মানুহ বিচাৰিলে ৰাস্তাই যা সেই চব নকৰিব দাদা মই দিছোঁ মই নাই যদি মই আপোনাক দিছোঁ গুড দে পইচা দে অ'কে বঢ়িয়া ব্ৰভ হেৰি নহয় কথা এটা হ'ল বাইকখন ষ্টাৰ্ট নহয় এতিয়া ঠেলিব লাগিব নহয় তই এতিয়া ঠেলচোন তেতিয়া ষ্টাৰ্ট হ'ব মানে পইচা 500 টকা দিও বাইক ঠেলা লগাইছে কি যে গাঁও এখন ঠেলি থাক দেই ঠেল জোৰে ঠেল অলপ জোৰে ঠেল জহনী পইচা 500 টকা গ'ল মোক এৰি থৈ গলি ঐ জহনী এতিয়া মই কেনেকৈ যাম